পুনৰ পদক জয় কৰি অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস। কেৰালাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিক্স প্ৰতিযোগিতাত মহিলাৰ 200 মিটাৰ দৌৰত হিমা দাসে 23.63 ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। হিমা দাসৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। হিমা দাসৰ আগন্তুক লক্ষ্যসমূহ হৈছে এছিয়ান গেমছ, কমনৱেলথ গেমছ, লগতে 2024 চনত ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক গেমছ। ইয়াৰ বাবে এতিয়াৰ পৰা প্ৰস্তুতি চলাই আছে ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে।